Hello and welcome back to the another video. নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে আইজেট টেকনিক্যাল লৈ আজি আপোনালোকৰ কাৰণে খুবই গুৰুত্বপূৰ্ণ কিটামান আপডেট আপোনালোকৰ কাৰণে লৈ আহিছো কিটামান গুৰুত্বপূৰ্ণ নিউজ আপোনালোকৰ কাৰণে লৈ আহিছো সো ভিডিওটো আপোনালোকে কোনটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আজিৰ এই ভিডিওটো আপোনালোকৰ কাৰণে খুবই গুৰুত্বপূৰ্ণ তথা ইম্পৰ্টেন্ট ভিডিও হ'ব তো বন্ধু-বান্ধৱীসকল আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেট প্ৰথমটো গুৰুত্বপূৰ্ণ নিউজ আপোনালোকৰ কাৰণে লৈ আহিছো তো বন্ধু-বান্ধৱীসকল ইয়াত আপোনালোকে দেখিবলৈ পাইছে অৱসান কাৰ্যক্ৰম হল ফেসবুক হোৱাটছআপ Instagram ইয়াত আপোনালোকে দেখিবলৈ পাইছে অপশেষত কাৰ্যক্ৰম হল ফেসবুক হোৱাটছআপ আৰু Instagram কাৰিকৰী অসুবিধাৰ বাবে বিশ্বজুৰি বিকল হৈ পৰিছিল জনপ্ৰিয় এপ কেইটা ইয়াত আপোনালোকে দেখিবলৈ পাইছে কাৰিকৰী অসুবিধাৰ বাবে বিশ্বজুৰি বিকল হৈ পৰিছিল জনপ্ৰিয় এই এপ কেইটা সম্পূৰ্ণ 6 ঘণ্টা ধৰি বিকল হৈ আছিল ফেসবুক হোৱাটছআপ আৰু Instagram আপোনালোকে নিশ্চয় গম পাইছে সম্পূৰ্ণ 6 ঘণ্টা ধৰি বিকল হৈ আছিল এই এপ কেইটা ফেসবুক হোৱাটছআপ আৰু Instagram ঘটনাক লৈ মন্তব্য ব্যক্ত কৰিছে স্বত্বাধিকাৰী মাৰ্ক জুকাৰবাৰ্গে ইয়াত আপোনালোকে নিশ্চয় গম পাইছে ঘটনাক লৈ মন্তব্য ব্যক্ত কৰিছে স্বত্বাধিকাৰী মাৰ্ক জুকাৰবাৰ্গে অৱশেষত কাৰ্যক্ৰম হল ফেসবুক হোৱাটছআপ আৰু Instagram আপোনালোকে নিশ্চয় গম পাইছে আপোনালোকৰ ফোনত ফেসবুক হোৱাটছআপ আৰু Instagram বিকল হৈ গৈছিল কাৰিকৰী অসুবিধাৰ বাবে বিশ্বজুৰি বিকল হৈ পৰিছিল এই এপ কেইটা তো বন্ধু-বান্ধৱীসকল আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ আপডেট আপোনালোকৰ কাৰণে লৈ আহিছো ইয়াত আপোনালোকে দেখিবলৈ পাইছে বাছৰ ভাড়া বৃদ্ধি কৰিলে বাতিল হ'ব অনুজ্ঞাপত্ৰ কঠোৰ পৰিবহণ বিভাগ ইয়াত আপোনালোকে দেখিবলৈ পাইছে নাবাৰে বাছৰ ভাড়া বৃদ্ধি কৰিলে অনুজ্ঞাপত্ৰ বাতিল হ'ব বাহনৰ কঠোৰ হৈ পৰিছে পৰিবহণ বিভাগ ইয়াত আপোনালোকে দেখিবলৈ পাইছে কঠোৰ হৈ পৰিছে পৰিবহণ বিভাগক অনুসন্ধান চলাবলৈ নিৰ্দেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ইয়াত আপোনালোকে দেখিবলৈ পাইছে পৰিবহণ বিভাগক অনুসন্ধান চলাবলৈ নিৰ্দেশ দিছে চন্দ্ৰমোহন পাটোৱাৰী কোনো বাহনে ভাড়া বৃদ্ধি কৰাৰ প্ৰমাণ লাভ কৰিলে কঠোৰ ব্যৱস্থা ল'ব চৰকাৰে ইয়াত আপোনালোকে দেখিবলৈ পাইছে কোনো বাহনে ভাড়া বৃদ্ধি কৰাৰ প্ৰমাণ লাভ কৰিলে কঠোৰ ব্যৱস্থা ল'ব চৰকাৰে উক্ত বাহনৰ গৰাকী আৰু চালকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'ব পৰিবহণ বিভাগে ইয়াত আপোনালোকে দেখিবলৈ পাইছে উক্ত বাহনৰ গৰাকী আৰু চালকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'ব পৰিবহণ বিভাগে তো বন্ধু-বান্ধৱীসকল আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ আপডেট আপোনালোকৰ কাৰণে লৈ আহিছো কোভিডত মৃত্যু হোৱা লোকৰ পৰিয়ালে লাভ কৰিব 50,000 কোটি টকা সৰ্বোচ্চ ন্যায়ালয়ে দিছে গুৰুত্বপূৰ্ণ ৰায় দান ইয়াত আপোনালোকে নিশ্চয় গম পাইছে ইয়াত আপোনালোকে দেখিবলৈ পাইছে কোভিডত মৃত্যু হোৱা পৰিয়াললৈ 50,000 টকাৰ আৰ্থিক অনুদান দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে দিছে গুৰুত্বপূৰ্ণ নিৰ্দেশ আবেদনৰ 30 দিনৰ ভিতৰত পৰিয়ালে লাভ কৰিব এই ধন আপোনালোকে দেখিবলৈ পাইছে আবেদনৰ 30 দিনৰ ভিতৰত পৰিয়ালে লাভ কৰিব এই ধন ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা পুঁজিৰ পৰা দিয়া হ'ব এই ধন ইয়াত আপোনালোকে দেখিবলৈ পাইছে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা পুঁজিৰ পৰা দিয়া হ'ব এই ধন ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা পুঁজিৰ পৰা দিয়া হ'ব এই ধনখিনি ইয়াৰ পূৰ্বে মৃতকৰ পৰিয়ালক ধন দিবৰ বাবে নিৰ্দেশ দিছিল ন্যায়ালয়ে ইয়াত আপোনালোকে দেখিবলৈ পাইছে ইয়াৰ পূৰ্বে মৃতকৰ পৰিয়ালক ধন দিবৰ কাৰণে নিৰ্দেশ দিছিল ন্যায়ালয়ে কিন্তু কেন্দ্ৰীয় চৰকাৰে এই ধন দিবৰ বাবে সাজু নাছিল ন্যায়াধীশ M.R. শাহ আৰু বুপান্নাৰ বিচাৰপীঠে দিছে এই নিৰ্দেশ আপোনালোকে দেখিবলৈ পাইছে আবেদনৰ 30 দিনৰ ভিতৰত পৰিয়ালে লাভ কৰিব এই ধনখিনি পৰিয়ালে লাভ কৰিব তো বন্ধু-বান্ধৱীসকল আপোনালোকে নিশ্চয় গম পাইছে কোভিডত মৃত্যু হোৱা লোকৰ পৰিয়ালে লাভ কৰিব 50,000 কোটি টকা সৰ্বোচ্চ ন্যায়ালয়ে দিছে এই গুৰুত্বপূৰ্ণ ৰায় তো বন্ধু-বান্ধৱীসকল আপোনালোকে নিশ্চয় গম পাইছে কোভিডত মৃত্যু হোৱা লোকৰ পৰিয়ালে লাভ কৰিব 50,000 কোটি টকা সৰ্বোচ্চ ন্যায়ালয়ে দিছে এই গুৰুত্বপূৰ্ণ ৰায়দান তো বন্ধু-বান্ধৱীসকল আজিৰ এই ভিডিওটোত আপোনালোকৰ কাৰণে এইকেইটা আপডেট লৈ আহিছো এইকেইটা নিউজ আপোনালোকৰ কাৰণে লৈ আহিছিলো যদি বন্ধু-বান্ধৱীসকল ভিডিওটো চাই আপোনালোকে ভাল পালে তেনেহলে ভিডিওটো এটা লাইক কৰি দিব আৰু বন্ধু-বান্ধৱীসকল ভিডিওটো চাই আপোনালোকে কেনে পালে নিশ্চয় কমেন্ট কৰি কমেন্ট বক্সত জনাবলৈ নাপাহৰিব আৰু যদি আপোনালোকে এতিয়ালৈকে আইজেট টেকনিক্যাল নামৰ ইউটিউব চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব তো বন্ধু-বান্ধৱীসকল আজিৰ ভিডিওটোত এইখিনি আছিল আজিলৈ আহিছো নমস্কাৰ জয় আসম বাই বাই টেক কেয়াৰ গাইজ